এইখিনিয়ে আমাৰ আলোচনা কৰিবলগীয়া। এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব বাইদেৱে কৰিব আৰু বিভিন্ন দলৰ পৰা সংগঠনসকল আৰু লগতে বিভিন্ন আমাৰ গাঁও পঞ্চায়তৰ পৰা অহা লগতে মই আজি আপোনালোকে দেখিছে কলিয়াবৰ বিভিন্ন জেগাৰ পৰা ৰাইজ ওলাই আহিছে, কাৰণ দেওচুক অঞ্চল বনাঞ্চল কৰিব বিচাৰিছে, জনাঞ্চলৰ পৰা বনাঞ্চল কৰিব বিচাৰিছে, গতিকেলৈ সেই প্ৰতিবাদত ৰাইজ ওলাই আহিছে। আৰু এটা বৰ দুখৰ পৰিতাপৰ কথা, আজি ইমান বেছি ৰ'দ, এই ৰ'দত মানুহে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছে, নিজৰ মাটি নিজৰ ঘৰ দুৱাৰ ৰাখিবৰ কাৰণে আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইটোতকৈ আৰু দুখৰ বিষয় নহয়। গতিকেলৈ আমি এটা কথা চৰকাৰক অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে এই কামৰ পৰা বিৰত থাকক, কাৰণ আজি প্ৰজন্ম ধৰি বাস কৰি আছে এই ৰাইজ। আজি কোনোবা মানুহে আজি এই মহিলাসকলক দেখি আমাৰ বেয়া লাগিছে, কাৰণ মহিলাসকলৰ কোলাত ছমহীয়া কেঁচুৱা লৈ আহিছে আৰু এজন ব্যক্তিয়ে কৈছে তেখেতৰ ঘৰত বোলে বাপেক অসুখ, বিচনাত নৈয়াত পৰি আছে, তথাপিতো তেওঁলোকে সেই নৈয়াত দেহাই পৰি থকা বাপেকক এৰি কোলাত ছমহীয়া কেঁচুৱা লৈ আহি নিজৰ মাটি বাৰী ৰক্ষা কৰিবৰ কাৰণে তেওঁলোক আহিছে। এইখিনি মানুহটো কোনো বাংলাদেশী কাটাতে পাৰ হৈ অহা নাই, এইখিনি মানুহ প্ৰজন্ম ধৰি ইয়াত বাস কৰি আছে। আজি যিখিনি বাংলাদেশীয়ে চৰ অঞ্চল দখল কৰিছে, সত্ৰ মাটি দখল কৰিছে, তেখেতসকলক উচ্ছেদ কৰক। এইখিনি মানুহ যাব গ'লে আজি এই মানুহখিনি সংকটত ভুগিছে। গতিকেলৈ আমি কাজিৰঙা দাঁতিকাষৰীয়া ৰাইজ হিচাপে আমি ইয়ালৈ ওলাই আহিছোঁ, আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কোনো কাৰণত দেওচুক চাং আমি ভইচ যাবলৈ আমি যাব নিদিওঁ। লাগিলে এই ৰাইজৰ হৈ আমি গণতান্ত্ৰিকভাৱে যিমান আন্দোলন কৰিব লাগে সিমান আন্দোলন আমি কৰিবলৈ বাধ্য হ'ম। আমাৰ জলপ্ৰবন্ধ গাঁও পঞ্চায়তৰ সভানেত্ৰী বাইদেউ কৃষ্ণা শইকীয়া ডাঙৰীয়ানী, কেন্দ্ৰীয় ছাত্ৰ সন্থা কলিয়াবৰ আছু, আদিবাসী ছাত্ৰ সন্থা আজি দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যি হাতত প্লে কাৰ্ড লোৱা হৈছে যে আমাৰ দাবী মানিবই লাগিব, এইটো শুনানি আছিলে। এই ক্ষেত্ৰত কি ক'ব, তেওঁলোকে প্ৰতিবাদ কৰিছে নে আপোনালোকে শুনানি দিছে? চাহ জনজাতি ছাত্ৰ সন্থা জিলা কলিয়াবৰ শাখা সামগ্ৰী শাখা বিষয়ববীয়াসকল, সকলো সন্থা মিলন চক্ৰৰ বিষয়ববীয়াসকল আৰু